আজি নতুন ভিডিও এটা লৈ আহিছোঁ এভৰিথিং উইথ ভাস্কৰ ৰঞ্জনত। আজি বোলো মাছ খাওঁ আৰু কেনেকৈ বনাওঁ সেইটো দেখুৱাওঁ। এটা ৰেচিপি বৰ টান নহয় বাৰু, একেবাৰে সহজ। তাৰ বাবে আমাক মাছ লাগিব। মই আনিছোঁ আধা কেজি মাছ, ৰৌ মাছ, আৰু জিকা আনিছোঁ 1 পোৱা সম্পূৰ্ণ দিছোঁ, বিলাহী 3টা প্ৰায় 1 পোৱা, আৰু সৰিয়হ অলপমান লৈছোঁ পিচি পেলাই, তিয়াই থৈছিলোঁ দিনত। আৰু ইয়াত লৈছোঁ পিঁয়াজ একেবাৰে সৰুকৈ কটা, দেখিব আপোনালোকে বহুত মিহিকৈ কটা হৈছে। শুকান জলকীয়া লৈছোঁ, আদা অলপমান লৈছোঁ আৰু নহৰু অলপমান লৈছোঁ। এতিয়া প্ৰথম আমাৰ কাম হ'ব এই মাছখিনিত হালধি আৰু নিমখ সানি থোৱা। তাৰ পাছত আমি কেনেকৈ বনাম সকলোখিনি আপোনালোকক দেখুৱাই গৈ আছোঁ। মাছত প্ৰথমতে আমি নিমখ আৰু হালধি দি লওঁ। নিমখ দিছোঁ, আপোনালোকে নিজৰ জোখমতে দি ল'ব। এতিয়া ভালদৰে আমি সানি লওঁ নিমখ আৰু হালধি। তেলটো দি লওঁ। এতিয়া কেৰাহী গৰম কৰিলোঁ। তেল অলপ বেছিকৈ দিম কাৰণ মাছ ফ্ৰাই কৰিব আছে। মাছটো ফ্ৰাই কৰিলোঁ আমি। তেল গৰম হৈছে। এতিয়া তেলতে দিম এই পিঁয়াজ সৰু সৰুকৈ কটা 3টা পিঁয়াজ লৈছিলোঁ, আৰু শুকান জলকীয়া 3টা লৈছোঁ, নহৰু আৰু আদা। প্ৰথমতে আদাখিনি মই দি দিলোঁ, নহৰুখিনি দি দিলোঁ, যথেষ্টখিনি নহৰু দিছোঁ, গোন্ধটো ভাল আহিব। আৰু ইয়াত এতিয়া দি দিম পিঁয়াজখিনি। বেছি জুইত মই নিদিওঁ, চিমত দি থওঁ। বৰ বেছিকৈ জুইটো দিলে কি হয়, জ্বলি গুচি যায়। আৰু 1 মিনিটমান সময় আমি ভালদৰে ভাজি ল'ম। 1 মিনিটমান সময় ভাজি ল'ম। 1 মিনিটমান সময় ভাজি লোৱাৰ পিছত আমি ইয়াত দি দিম মাছখিনি। মাছখিনি দি দিলোঁ।
জ্বলি গুচি গ'লে তেতিয়া ভাৱ এটা আহি যায় পিঁয়াজ নহৰু আদা এইবোৰ মই সদায় কম জুইতে বনাওঁ মাছে মাংসই যিয়ে হওক বাৰু ভাজি বনালেও মই খুব বেছি জুইত নবনাওঁ টেষ্টটো নাইকিয়া হৈ যায় আচলতে কমকৈ জুই দিব লাগে আৰু অলপ সময় বেছি সিজাব লাগে তেতিয়া টেষ্টটো থাকি যায় আৰু বস্তুবোৰ কোমল হয় খাবলৈ এয়া অকণমান দেৰি ভাজিম অকণমান ৰংটো সলোৱা লাগে পিঁয়াজটোৱে পিঁয়াজটো বেছি দিওঁ সদায় পিঁয়াজটো বেছি দিলে মিঠা ভাৱটো আহে আৰু পিঁয়াজৰ টেষ্টটো আহে খানাটো খাবলৈ বৰ ভাল লাগে টেষ্টি হয় আৰু খানাটো সদায় টেষ্টিকৈ খাব লাগে আৰু পাল মাৰিনো কেনেকৈ খাব লাগে জীয়াই আছোঁ আমি মানে জীয়াই থাকিবলৈকে খাইছোঁ কিবা এটা কাৰণেতো খাবই লাগিব আৰু সেইটো মানে খানাটো ভালকৈ খাব লাগে এইখিনি অকণমান ভাজিম আৰু তাৰ পাছত কি কৰি আছোঁ আপোনালোকক দেখুৱাই আছোঁ পৰৱৰ্তী পৰ্যায়ত পিঁয়াজৰ ৰং সলাইছে আৰু দেখিছে অকণমান এইবোৰ বগা হৈ আছে এইকণ অকণমান ৰংটো সলালে আমি বিলাহীটো দি দিব পাৰিম এতিয়াও দিব পাৰিম বাৰু কিন্তু এইটো অকণমান থাকি যাব ডাঙৰ মাজত সোমাই আছিলে টুকুৰা ডাঙৰ হৈ থাকিলে হ'লেও অলমষ্ট জমা হৈ গৈছিলে 5-6 মিনিট অকণমান কম জুইত লৰাই ভাজিলেই হ'ল এতিয়া ইয়াতে বিলাহীখিনি দি দিওঁ 3টা বিলাহী আনিছিলোঁ বিলাহী দিয়াৰ লগে লগে আমি দিব লাগিব নিমখ তেতিয়া সোনকালে বিলাহীটো গলি যাব নহ'লে বহুত সময় লাগে নিমখ এতিয়া দি দিব পাৰোঁ আমি পাছত নিদিলেও হয় কিন্তু এতিয়া ইমানখিনি দিলোঁ বিলাহীটো কোমল হ'বলৈ তাৰপিছত চাম যদি দৰকাৰ হয় আকৌ পিছত দিম I'll be your love, I'll be your sunshine. You see the sea, I'll see the sunshine. বিলাহীবোৰ ভাজিবলৈ আৰম্ভ কৰিছে 1 মিনিট হৈছে 1 মিনিট হোৱা নাই হয়তো যেতিয়া পুৰা গলি যাব গ্ৰেভি হৈ যাব দেখিয়ে মজা লাগিব খাবলৈও মজা লাগিব আপোনালোকে দেখিছে গ্ৰেভি হ'বলৈ আৰম্ভ কৰিছে আৰু যেতিয়া পাচলিও দিম পাচলিও যেতিয়া ভিতৰতে গলি যাব তেতিয়া যিহেতু টেষ্টি হ'ব খাবলৈ আৰু অলপমানটো ইয়াত সৰিয়হ দিমেই সৰিয়হ বটা ইয়াত অলপমান হালধি দিম এতিয়া ইয়াত আমি দি দিম জিকাখিনি যিখিনি কাটি লৈছিলোঁ I'll be your love, I'll be your sunshine. You see the sea, I'll see the sunshine. I'll be your love, I'll be your sun. মছলাও দিম অকণমান কাশ্মীৰী মিৰ্চো দিম কালাৰৰ কাৰণে এতিয়া এনেদৰে অকণমান 1-2 মিনিটৰ ভিতৰত আমি এইটো ঢাকি ৰাখিম প্ৰায় 1 মিনিট হৈ গ'ল উঠাই চাওঁ সুন্দৰ গ্ৰেভি হ'বলৈ গৈ আছে জিকাখিনিও গলি নাইকিয়া হৈ যাব
ইয়াত এতিয়া অলপমান মছলা দিম অলপমান গৰম মছলা দিছোঁ অলপ See the ধনিয়া পাউডাৰ দিম sea, I see the sunshine. I'll be your love, I'll be your sunshine, shine, shine. ইয়াতে এতিয়া সৰিয়হখিনি দি দিম বটা সৰিয়হখিনি মিক্সিত পিছা আচলতে এতিয়া অকণমান ঢাকি দিম প্ৰায় 1 মিনিটমান যাতে ভাপতে জিকাটো সিজি যায় প্ৰায় 1 মিনিটমান হৈ গ'ল দেখিছে গ্ৰেভি হৈ গৈছে আৰু এইবোৰ জিকাবোৰ ভাগিবলৈ আৰম্ভ কৰিছে ইয়াতে এতিয়া অলপমান আমি পানী দিম কম কমকৈ দি যাম যাতে তলত লাগি নধৰে সৰিয়হটো বাৰু লাগি নধৰে তেলটো ওলাই যায় এইটো অলপমান পানী দি দিছোঁ যাতে ভাপতে এইখিনি আকৌ পুনৰবাৰ ভালদৰে সিজি যায় আৰু ইয়াতে মাছটো দি দিম ইয়াত আৰু অকণমান পানী দি দিছোঁ এতিয়া এনেদৰে অকণমান সময় ৰাখিম তাৰপিছত আকৌ প্ৰয়োজন হ'লে পানী অকণমান দিম I'll be your love. বেছি নহয় অকণমান দিছোঁ এনেদৰে মুক্তভাৱে মই ৰাখি দিম ঢাকনি নেমাৰোঁ 5 মিনিটমান 5 মিনিট বা 4-5 মিনিট আৰু একেবাৰে কম জুইত তাৰপাছত খাব পৰা হৈ যাব এয়া প্ৰায় 3-4 মিনিটমান হ'ল আৰু জোলটো প্ৰায় হৈ গ'ল আৰু অকণমান শুকুৱাবও পাৰে আপোনালোকে যেহেতু মাছ মই 6 পিচ দিছোঁ সেইটো কাৰণে জোলখিনি মানে যথেষ্ট আৰু এয়া মাছ আৰু অকণমান মই শুকুৱাই দিম 1 মিনিটমান 1 মিনিট নকৰোঁ আধা মিনিটমান এই পূৰা হাই ফ্লেমত দি দিছোঁ তাৰপিছত মই নুমুৱাই দিম আৰু নুমুৱাই দিয়াৰ পিছত কালাৰটো বৰ ধুনীয়া আহিব আপোনালোকে দেখিব লৰাওঁতে চাব যাতে মাছবোৰ নালাগে হেতাখন নহ'লে ভাগি যাব আৰু মাছবোৰ ভাগি গ'লে আৰু কি খাব